মা এটি শব্দ যি শুনিলেই আমাৰ সকলোৰে হৃদয় শান্ত হৈ পৰে। কিমান সহনশীল হ'ব পাৰে এগৰাকী মানুহ? ইয়াৰ একমাত্ৰ উত্তৰেই হৈছে মা। জীৱনৰ যেতিয়া সকলো পথ বন্ধ হৈ পৰে, তেতিয়া কেৱল মাত্ৰ এগৰাকী মানুহেই থাকে, সেয়াই হৈছে মা। যিয়ে ক'ব, একো নহয়, মই আছো লগত। তেওঁ খং নকৰে, চিন্তা কৰে। তেওঁ দাবী নকৰে, অপেক্ষা কৰে। তেওঁ আমাৰ বাবে নিশা উজাগৰে থাকিব পাৰে। তেওঁ আমাৰ কথাত কষ্ট পায়ো হাঁহিব পাৰে। তেওঁ নিজৰ বেদনা লুকুৱাই আমাক শান্তি দিবলৈ সদায় সাজু। নিজকে পাহৰি সন্তানৰ বাবে জীৱন যাপন কৰাই দিনাম। আহক আজি মাক ধন্যবাদ জনাও। অ' মা, শুনা না, তুমি মোৰ প্ৰথম শব্দ, তুমি মোৰ প্ৰথম শিক্ষক, তুমি মোৰ প্ৰথম বন্ধু। মই ঈশ্বৰক দেখা নাই, কিন্তু মোৰ বাবে তুমি মোৰ সকলো। আৰু মই জানো, ঈশ্বৰো তোমাৰ দৰেই হ'ব, যিয়ে তোমাৰ দৰে নিস্বাৰ্থ মৰম কৰিব পাৰে। সেইকাৰণে মোৰ বাবে ঈশ্বৰ তুমিয়ে। ধন্যবাদ মা, মোক এই পৃথিৱীলৈ অনাৰ বাবে, মোক ইমান মৰম দিয়াৰ বাবে, আৰু ইমান ভালদৰে লালন পালন কৰাৰ বাবে। তুমি মোৰ বাবে আটাইতকৈ ধুনীয়া, আটাইতকৈ বেছি মৰমৰ। তুমিয়ে মোক পৃথিৱীলৈ আনিছা, কিন্তু জানানে মা, তুমিয়ে মোৰ গোটেই পৃথিৱীখন, মোৰ হাঁহিটো আৰু মোৰ সুখ। আই লাভ ইউ মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্টত জনাব আপোনাৰ অনুভৱ, আৰু আপোনাৰ নিজৰ মাক ধন্যবাদ জনাবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম। মা এটি শব্দ যি শুনিলেই আমাৰ সকলোৰে হৃদয় শান্ত হৈ পৰে। কিমান সহনশীল হ'ব পাৰে এগৰাকী মানুহ? ইয়াৰ একমাত্ৰ উত্তৰেই হৈছে মা। জীৱনৰ যেতিয়া সকলো পথ বন্ধ হৈ পৰে, তেতিয়া কেৱল মাত্ৰ এগৰাকী মানুহেই থাকে, সেয়াই হৈছে মা। যিয়ে ক'ব, একো নহয়, মই আছো লগত। তেওঁ খং নকৰে, চিন্তা কৰে। তেওঁ দাবী নকৰে, অপেক্ষা কৰে। তেওঁ আমাৰ বাবে নিশা উজাগৰে থাকিব পাৰে। তেওঁ আমাৰ কথাত কষ্ট পায়ো হাঁহিব পাৰে। তেওঁ নিজৰ বেদনা লুকুৱাই আমাক শান্তি দিবলৈ সদায় সাজু। নিজকে পাহৰি সন্তানৰ বাবে জীৱন যাপন কৰাই দিনাম। আহক আজি মাক ধন্যবাদ জনাও। অ' মা, শুনা না, তুমি মোৰ প্ৰথম শব্দ, তুমি মোৰ প্ৰথম শিক্ষক, তুমি মোৰ প্ৰথম বন্ধু। মই ঈশ্বৰক দেখা নাই, কিন্তু মোৰ বাবে তুমি মোৰ সকলো। আৰু মই জানো, ঈশ্বৰো তোমাৰ দৰেই হ'ব, যিয়ে তোমাৰ দৰে নিস্বাৰ্থ মৰম কৰিব পাৰে। সেইকাৰণে মোৰ বাবে ঈশ্বৰ তুমিয়ে। ধন্যবাদ মা, মোক এই পৃথিৱীলৈ অনাৰ বাবে, মোক ইমান মৰম দিয়াৰ বাবে, আৰু ইমান ভালদৰে লালন পালন কৰাৰ বাবে। তুমি মোৰ বাবে আটাইতকৈ ধুনীয়া, আটাইতকৈ বেছি মৰমৰ। তুমিয়ে মোক পৃথিৱীলৈ আনিছা, কিন্তু জানানে মা, তুমিয়ে মোৰ গোটেই পৃথিৱীখন, মোৰ হাঁহিটো আৰু মোৰ সুখ। আই লাভ ইউ মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্টত জনাব আপোনাৰ অনুভৱ, আৰু আপোনাৰ নিজৰ মাক ধন্যবাদ জনাবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম।